নমস্কাৰ, মই ডাক্তৰ অৱনী বৰুৱা। বেছ কিছুদিনৰ বিৰতিৰ মূৰত আপোনালোকৰ ওচৰত আহিছোঁ এটি ভাৱৰ বুৰবুৰণি অনুভৱৰ বুৰবুৰণি পাঠ কৰিবলৈ। কবিতা হ'ল নে নহ'ল মই ক'ব নোৱাৰিম, সেইটো শ্ৰোতাবৃন্দইহে ক'ব। লেখাটো মাতি দিছোঁ বাৰু। অনুৰাগৰ বীজবোৰ শিৰোনামাটো দিছিলোঁ, অনুৰাগৰ বীজবোৰ। অনুকম্পাৰ বুকুতে শুই থাকে অনুৰাগৰ বীজবোৰ। মনৰ ফাগুন জাগিলি বীজবোৰে গজালি মেলে। বিষণ্ণ হৃদয়ত প্ৰথিত হয় প্ৰেমৰ গজালি। জীয়াই থকাৰ তৃষ্ণা জাগে। খিলখিল হাঁহিৰে জীৱন জিলিকি উঠে। উদ্ভাসিত জীৱনে অনুৰাগৰ পোহৰ বিলায়। এনেকৈয়ে পৌনপুনিকত জীৱনে বাট বোলে। ধন্যবাদ।